কংকন দা কি খবৰ? ভাল। ক'ত যাও? ঘৰত যাও? দিয়ক দিয়ক, মই মানে এই লগৰ কেইটাৰ লগত অলপ আহো। দিয়ক। Hey everyone, so again welcome to my YouTube channel. আজি মই মানে গৈ আছো এতিয়া খানাপাৰাৰ ইয়াতে মানে লগৰ কেইটা ৰখি আছে, চবে ৰাইড এটা প্লেন কৰিছে। ক'ত যাওঁ সেইটো মই নাজানো, মই তাতে গৈহে গম পাম। ত' তাতে গৈ কিনে আপোনালোকক লগ কৰি আছো। বন্ধু মানে পুলিচে যাব নিদিলে, বন্ধু যাব নোৱাৰা, ঘূৰি কেনে তুমি যোৱা। সেইকাৰণে এতিয়া আকৌ চঙল ব্ৰিজে ঘূৰি যাওঁ। বলক কংকন দাক দেখা পাই গলো আজি। কংকন দা কি খবৰ? ভাল। ক'ত যাও? ঘৰত যাও? দিয়ক দিয়ক, মই মানে এই লগৰ কেইটাৰ লগত অলপ আহো। দিয়ক। কংকন দাক লগ পালো, কংকন দাক কৈছিলো পুৰা গৈছে। এতিয়া যাওঁ আৰু আমাৰ ডেষ্টিনেশ্যনত। ডাঙৰ হৈছে ন, এতিয়া ৰেষ্টুৰেণ্ট যোৱাটো ঘূৰিব লাগিব, নহ'লে পুলিচ কেইটা আছে, কিবা চালান কাটিব কাৰণে ৰেডি হয়। মোৰ বাইকখন একো ভাল লগা নাই, অলপ লংকা লাগি আছে। তাতে গৈ কিনে মই ফ্লেগ লগাওঁ, পালে আৰু নাপালে আৰু Mula aku bikin begini apa coba cuman dia mama আমি ইয়াৰ পৰা ওলালো, এতিয়া গৈ আছো ক'ত যাওঁ। এতিয়া আমি ডেষ্টিনেশ্যনটো বৰাবানী যাম বুলি কৈছো, যদি মানে সোমাব দিয়ে। গৈ থাকো। কেমেৰা ছেটআপটো মই আগত গৈ ঠিক কৰি আছো, পেট্ৰল পাম্পত ৰখি কেঞ্চেল কৰা।
Porai start. अरे भाई क्या दिया बे अरे ठंडा तो लोए किलो क्या फिट करो किस तरफ लगाएगा राइट साइड की लेफ्ट साइड तो भाई चलो बोलो ब्रोकरी से जाओ छू तो मैंने नमूना है नमूना सब लोग आ रहे हैं हम लोग तो धीरे धीरे चलते हैं। अरे इधर तो जाने ही नहीं दे रहा है।
পাহাড়ে গেছি, বাপরে বাপ, সবাই মাসে লোক আমার কথা। अंदर का रास्ता तो मेन रास्ता पे जाबो निदिल आमी घुरे जाने आगे ভিতরের রাস্তা দিয়ে বলেছি mending dengan porai besok adalah trading itu adalah rasa kita rasa kita ini harus trading itu semua kita terbuat ভিতরের রাস্তা দেখুন চিনি আছে কিন্তু চিনি ছিল independent jorabat pura nature hide দিয়েছে আমি সবাই পুরা nature ফুল নিয়ে গেছি ঘুরে এসে ভিতরে রাস্তা গুলো মানে ভিতরে ঘুরে গেছি মানে হাইওয়ে দিয়ে ঘুরে আবার ভিতরে জায়গা বলছো तो गाइस আমি টুপি পরা আহিয়েছি ভিডিও সাইডে দূরে দূরে মই গড়গুড় দেখা পাইছে আপোনালোকে দেখা পাইছে না কোনটো না আৰু মানে টুপি পরা আমাৰ ডেস্টিনেশনটো খতম আৰু আগত ক'ব গ'লে যিখন লোকেশ্যনে
তাৰপিছত আকৌ ক'ৰবাত যাম আৰু মই গোটেই ৰিজল্ট যোৱা প্লেনিং আছে তাতে গৈ তাতে যাম তো মোৰ কেমেৰা পৰা মানে চাৰ্জ নাই তো কেতিয়া বন্ধ হৈ যায় গম নাপাওঁ তো গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব